সেইদিনা মানে ফেচবুকৰ যেতিয়া পইচা পাইছিলোঁ প্ৰথম পইচা যেনেকৈ আমি কণ্টেণ্ট মনিটাইজেশ্যন পাবলৈ কাৰণে একদম কেইদিনমান পূৰা চাই থাকোঁ পাইছোঁনে নাই এনেকৈ নহয়নে। ভাতৰ কামটো মানে আজৰি নহ'লে মানে দিনটো আজৰি নোহোৱা যেনে লাগে নহয়নে। এতিয়া মানে ধুনীয়াকৈ ৰাতিপুৱা একদম শুই উঠি চোতাল ঘৰ সাৰি কৰি বাচন পাতন ধুই একদম ৰাতিপুৱা আকৌ ৰুটি বনালোঁ। তাৰপিছতে পথাৰতো আলি কাটি আছিল মানুহ, তো ধুনীয়াকৈ ৰুটি বনাই খালোঁ। আকৌ মিস্ত্ৰী নহা কথা আছিল, বৰষুণ দিছে বুলি কৈ পেলাই। পাছত আৰু তথাপিও আহিলে আকৌ সিহঁতৰ কাৰণে মালপোৱা বনালোঁ। মানে সদায় একেখিনি ভিডিঅ'কে কি কৰিম নকৰিম বুলি ভাবি মই মানে ভিডিঅ' নকৰিলোঁ আৰু। তো ৰাতিপুৱাখিনি ধুনীয়াকৈ তেনেকৈ গ'ল। যোৱাৰ পাছত আকৌ আমি ভাত চাত বনাই কৰি আকৌ মিস্ত্ৰীকো ভাত খোৱালোঁ। আমিও খাই কৰি এতিয়া গোসাঁনীজনীক খুৱাই থৈ আহিছোঁ। মই বোলো এতিয়া মিস্ত্ৰী কিমান কাম কৰিছে তাকে অলপ চাই আহোঁগৈ বুলি ধুনীয়াকৈ এইফালে গৈ আছোঁ আৰু দেই, চাই আহোঁগৈ। আৰু সেইদিনা মানে ফেচবুকৰ যেতিয়া পইচা পাইছিলোঁ প্ৰথম পইচা যেনেকৈ আমি কণ্টেণ্ট মনিটাইজেশ্যন পাবলৈ কাৰণে একদম কেইদিনমান পূৰা চাই থাকোঁ পাইছোঁনে নাই এনেকৈ নহয়নে। তাৰপিছত যেতিয়া নাচাম তাৰপিছত ঘপককৈ মানে কণ্টেণ্ট মনিটাইজেশ্যন পাই যাওঁ, তেনেকুৱা নিচিনা কথা। আৰু মানে তেনেকৈ মোৰ ফেচবুকৰ পে'মেণ্টো পাম নে নাপাম বুলি চাই থাকোঁ তাৰপিছততো নাপাওঁ। তাৰপিছত ঘপককৈ পাহৰি যোৱাৰ পাছত মানে মই জিপে'ত ধুনীয়াকৈ পইচাটো চেক কৰি আছিলোঁ কিমান আছে কিমান নাই। তাৰপিছত ঘপককৈ বেছি দেখাৰ পাছতে মোৰ মানে মানুহজনে দিছে নেকি বুলি ভাবি পেলাই মানুহজনক সুধিলোঁ আৰু বোলো পইচা দিছিলা নেকি, বোলো নাই দিয়া। নহ'লে বোলো ইমানকেইটা পইচা ক'ৰ পৰা হ'লগৈ। তাৰপিছতে ভাবি মানে ঘপককৈ মনত পৰিছে আৰু মই বোলো ফেচবুকৰ পইচা সোমোৱা নাইতো। ধুনীয়াকৈ মানে তেতিয়া চাইছোঁ যে একদম তাকো নাজানো যে ক'ত কেনেকৈ সোমাই কি কৰে। তাৰপিছত মানে এটা টিপি গৈ আছোঁ তথাপিও। তাৰপিছত টিপি যোৱাৰ পাছত একদম ধুনীয়াকৈ আগতে মানে বেলেগৰ দেখি থাকোঁ পেইড কিবা এইবিলাক দেখি থাকোঁ। তাৰপিছত মোৰো দেখিলোঁ, তেতিয়া মানে মই গম পালোঁ আৰু ফেচবুকৰ মানে পইচা সোমাইছে বুলি। তো ফেচবুকৰ পইচা কেতিয়াবা সোমালে আকৌ এতিয়া আজি ফেচবুকৰ পইচাৰ কথা কৈছোঁ। মানে কথা কিছুমান মনত থাকে, সেইখিনি কথা মানে কৈ দিলে ভাল লাগে আৰু আপোনালোকৰ আগত তাকে কৈ দিছোঁ ধুনীয়াকৈ। এতিয়া ঘৰটো চাওঁগৈ আৰু কিমান কৰিছে কিমান নাই। এইফালে আকৌ মটৰ চলাই পেলাই মানে ধুনীয়াকৈ পথাৰত পানী দি আছে, যিহেতু বৰষুণ নাই মটৰ চলাই কাম কৰা গৈছে। এইফালে ধুনীয়াকৈ আহি পাইছোঁহি। এই আমাৰ মায়ে ৰখীয়া হৈ আছে। আজি কিয় নাহোঁ কৈছিলি আজি কিয় নাহোঁ কৈছিলি? এই কাম কৰা ফোন কৰোঁ দে। এইফালে পূৰা কাম লাগি আছে। কি বোলে? ভিডিঅ' বনাইছোঁ এয়া। কপিৰাইট লাগিব। এইফালে মানে এটা ৰুম কোনোমতে হৈছে সিহঁতি গাইজ। এইফালে আমাৰ নিচিনা মানুহে মানে কেতিয়া একদম ধুনীয়া কমপ্লিট কৰি পেলাই থাকিব পাম নাজানো আৰু দেই, ভগৱানেহে জানে। তো এইফালে ধুনীয়াকৈ এটা ৰুম হৈছে। মানে সিহঁতেও কাম কেতিয়াবা অসুবিধা হয়, আমাৰো অসুবিধা তেনেকুৱা আহিবলগীয়া নহয়, সেইটো কাৰণে এইফালে পূৰা ইহঁতেও প্লাষ্টাৰ হৈ আছে। আজি এনেকুৱা ভিডিঅ'টো বনালোঁ।